গোসাইগাঁও জিলাৰ প্ৰথম ৰেলী দিছপুৰ চলো যাত্ৰা ৰেলী আজি প্ৰথম হৈ গ'ল। ইয়াৰ পিছত আমাৰ আকৌ সৰ্বজোৰা জিলা হিচাপে আছে, ইয়াৰ পিছত আকৌ কোকৰাঝাৰ জিলা হিচাপে আছে। মুঠতে জিলা হিচাপে আমাৰ এনেকুৱা ৰেলী প্ৰগ্ৰাম আছে দিছপুৰ চলো যাত্ৰা। তো দিছপুৰ চলো যাত্ৰা সেইটোৱে যে আমাক BTC বাসী ৰাইজে সেইটোৱে বিচাৰে যে BTC উন্নয়নটো। তো আমি BTC যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় আসাম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগিব। সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা দিছপুৰক আমাৰ MLA পঠাব লাগে। 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি BPF হিচাপেই হওক বা NDA হিচাপেই হওক 15টা সমষ্টি 15টা লৈ যাব লাগে, দিছপুৰক পঠাই দিব লাগে। আৰু দিছপুৰৰ পৰা BTCৰ যিবিলাক সমস্যা আছে সেইটো যাতে আমি ইজিলি সেইবিলাক সমস্যা সমাধান কৰিব পাৰে। তাৰ কাৰণে দিছপুৰ চলো যাত্ৰা দিছপুৰক MLA পঠাব লাগে, সেইটোৱে আমাৰ উদ্দেশ্য।